আজি এটা নতুন ঠাইলৈ যাম আৰু এই ঠাইখনতনো কি আছে আপোনালোকে চোৱাৰ বাবে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। সুন্দৰ ঠাই, পাহাৰৰে চাৰিওপিনে আৱৰি আছে। একা বেকা পথ, সুন্দৰ নিজৰা বৈ আহিছে। এয়া আমি পাহাৰৰ ওপৰলৈ উঠি আছোঁ একা বেকা ৰাস্তাৰে, আৰু এই ঠাইখিনি অৱস্থিত গোৱালপাৰা জিলাৰ ৰংচাইৰ দক্ষিণ দিশত। পাহাৰৰ ওপৰত উঠি আছোঁ, অতি দুৰ্গম পথ। সুন্দৰ নিজৰা বৈ আহিছে। এয়া গোৱালপাৰা জিলাৰ ৰংচাইৰ পৰা উত্তৰ দিশত অৱস্থিত অতি সুন্দৰ পৰিৱেশ। আপোনালোকে আহিব, ইয়াতে মনোৰঞ্জন কৰিব নিশ্চয়।